हेलो बंधुসকল কেনে আছে আশা কৰিছোঁ ভালে হ'ব আৰু ভালে থাকিব লাগে। আমি এটা এনেই বাহিৰলৈ ওলাই আহিছোঁ অলপ ঘূৰিবৰ কাৰণে। তো আপোনালোকে দেখাই আছোঁ জেগাকেইটা কেনেকৈ চাই থাকিব। বোলো এনেই কিমান থাকিম ৰুমটোত, সেইটো কাৰণে বাহিৰলৈ অলপ ওলাই আহিলোঁ। লগৰীয়াকেইটা কৈছে ব'ল অলপ ঘূৰি আহোঁ। তো অলপ ঘূৰিবলৈ আহিছোঁ। এয়া লগৰীয়াকেইটা আগে আগে গৈ আছে, মই অলপ পাছে পাছে গৈ আছোঁ। জেগাকেইটা আপোনালোকে দেখাইছোঁ আৰু চাই থাকিব। জেগাকেইটা কিন্তু বৰ ডেঞ্জাৰাছ, ইপিনে ইপিনে হ'বই নোৱাৰি। ডাঙৰ ডাঙৰ গাড়ী আহিছে চব, ইপিনে ইপিনে হ'বই নোৱাৰি। এই আমাৰ ইপিনে এটা ব্ৰিজ এটা বনাই আছে, আমাৰ পিছপিনে এটা। আৰু ব্লগ আজি আপোনালোকে এটা বস্তু দেখাই আছোঁ, আহক। এয়া চাওক, মোৰ পিছপিনে এটা আছে আগৰ যুগৰ ঘৰ। এয়া চাওক, আগৰ দিনৰ ঘৰ বনাই থৈছে, আগৰ দিনৰ পুৰণি ঘৰ। এয়া চাওক, ভয়ংকৰ দেখা পাইছে, দেখি পাইছে? চাওক, আগৰ দিনৰ ঘৰ চাইছে। আহি থাকোঁতে এটা বস্তু দেখি পালোঁ, ইয়াত পূজা পাতিছে। অৱশ্যে পূজাটো অলপ চাই যাওঁ বুলি ভাবিছোঁ, কি হয় ৰ আপোনালোকক দেখাই আছোঁ। পূজা পাতিছে, আজি মাৰাঠীকেইটা কিবা পূজা বোলে পাতিছে, মানে তাকে চাই পালোঁ আৰু আপোনালোকো দেখাইছোঁ। ভিতৰত যাব নোৱাৰি, যাব দিয়া নাই বোলে, ইহঁতৰে মানুহ আছে। গাইজ, ভিডিঅ'টো কেনেকৈ লাগিলে চাই, আশা কৰিছোঁ ভাল লাগিব। জানে দেখোন শেষত কি কৰিব লাগে চাই উঠিলে। লাইক এটা কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব ভাল লাগিলে। আৰু এয়া মোৰ লগৰকেইটা কিবা ক'ব বোলে, কিবা কোৱা। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আচ্ছা, তুমি কিবা ক'বা? নকয় দে, ই লাজ পাইছে। তো কেনেকৈ লাগিলে? বাই বাই, আজি ব্লগটো ইমানতে সামৰিছোঁ।